আপোনালোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনাইছে। দেখিছে হাতত কিমান ধুনীয়া কেক এটা লৈ আছো, দেখিছেনে কিমান ধুনীয়া। এয়া চক ওচৰৰ পৰা দেখাইছো মই। এয়া কেনেকুৱা লাগিছে বাৰু কেকটো? দেখিবলৈ ধুনীয়া লাগিছে নাই বাৰু? এইটো হৈছে এটা 3 পাউণ্ডৰ হয় কেকটো। 3 পাউণ্ডতকৈ বেছি আছে, প্ৰায় 3.5 পাউণ্ডেই বনাইছো মই। ভিতৰত চকলেট আছে, চকলেট কেক হয়, আৰু ওপৰৰ ডেকৰেশ্যনটো এইটো। এনেকুৱা ধৰণৰ কেকবোৰ কেনেকে বেকাৰীত বনাই, ইমান ডাঙৰ ডাঙৰ কেকবোৰ আপোনালোকক তাকে দেখাম আজি ভিডিঅ'টোত। আৰু এই কেকটোৰ প্ৰাইচটো হৈছে 1350 টকা। আপোনালোকক তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকল হোম বেকাৰ আছে তেওঁলোকেতো চাবই বাৰু, আৰু যিসকলে কেক বেকিঙৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকেও চাব। বহুতখিনি কথা শিকিব পাৰিব ইয়াৰ পৰা, কেনেকে বনাওঁ আমি কেকবোৰ, ইমান ধুনীয়া ধুনীয়া কেকবোৰ কেনেকে বনোৱা হয়। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই এটা বহুত ডাঙৰ সহায় পাম আপোনাৰ পৰা আগবাঢ়ি যাবলৈ। আৰু লাইক এটা নিশ্চয় কৰিব ভাল লাগিলে। আপোনালোকৰ এটা এটা লাইক মোৰ কাৰণে বহুত মূল্যৱান হয়, সেয়ে লাইক এটা নিশ্চয় কৰিব। তেন্তে বলক একেবাৰে ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই স্পঞ্জ চকলেট কেক এটা লৈছোঁ, চকলেট কেকৰ স্পঞ্জ এটা। ইয়াক মই 3টা পাৰ্টত ডিভাইড কৰি ল'ম, 3টা লেয়াৰত এনেকৈ ধুনীয়াকৈ। তাৰ ওপৰত যিটো মই কেক থ'ম, যিহেতু এইটো 2 টিয়াৰ কেক হ'ব, 2 ষ্টেপ কেক মানে, তো সেইটো কাৰণে মই ওপৰৰ এইটো ডিভাইডেড কৰি লৈছোঁ। মই 3টা লেয়াৰত কৰিছোঁ কাট। ইয়াকো দেখাইছোঁ, চাওক কিমান ছফ্ট, কিমান স্পঞ্জি কেকটো। চাওক চকলেট কেক হয়, একেবাৰে স্পঞ্জি, দেখিছেনে আপোনালোকে? মই এইটো অকণমান ডাঠেই থ'লোঁ লেয়াৰটো, কাৰণ বেছি লেয়াৰ কৰিলেও বেছি হাইটটো ওপৰত বেছি হৈ যাব আৰু ভাল নালাগিব দেখিবলৈ। মই টাৰ্ণ টেবুলত অকণমান ক্ৰীম লগাই ল'লোঁ। ইয়াৰ ওপৰতে মই ফাৰ্ষ্ট লেয়াৰটো থ'লোঁ। ইয়াতে মই আপোনাৰ প্লেইন পানী দিছোঁ, ইয়াতে অকণমান হুইপ ক্ৰীম দিছোঁ, আৰু অকণমান আপোনাৰ চকলেট গানাছ দিছোঁ, আৰু মিক্স কৰি এইটো মই কেকটোত চক কৰিছোঁ। এয়া তাৰ ওপৰত মই ইয়াত চকলেট গানাছ বনাই থৈছোঁ। এই চকলেট গানাছখিনি মই এপ্লাই কৰিছোঁ। এতিয়া মানে কি হ'ব, গানাছ আৰু মই যদি চকলেটৰ গুড়ি ধুনীয়া দুইটাই দিব পাৰোঁ, তেতিয়া কেকটো বেছি টেষ্টি হ'ব। তাৰ ওপৰতে মই ক্ৰীম দিছোঁ। ক্ৰীমখিনি মই ভালকৈ মিলাই ল'ম। আপোনালোকে সদায় ক্ৰীমটো একেবাৰে ভালকৈ মিলাই ল'ব, নহ'লে আপ এণ্ড ডাউন হৈ যাব আপোনাৰ কেকটো। এয়া ইয়াতে মই চকলেট গুড়ি কৰি থৈছোঁ। এই চকলেটৰ গুড়াখিনি ক্ৰীমৰ ওপৰতে দিছোঁ। তেতিয়া মানে কি হ'ব, অকণমান চকলেটৰ পিচ আহিব মুখত, অকণমান চকলেট কেক, লগতে আপোনাৰ গানাছ আৰু ক্ৰীমৰ টেষ্টটোত বেছি টেষ্টি হৈ যাব। ছেকেণ্ড লেয়াৰটো দিছোঁ মই আকৌ ইয়াৰ ওপৰত মই ধুনীয়াকৈ চক কৰি দিছোঁ এই পানীখিনি, দেখিছে ধুনীয়াকৈ। অকণমান চকলেট কেকত আপোনালোকে অকণমান বেছিকৈ চক কৰিব লাগিব পানী, কাৰণ চকলেট কেকটো অকণমান বেছিকৈ পানী টানি লয়। তাৰ ওপৰত মই আকৌ গানাছ দিছোঁ, তাৰ ওপৰত আকৌ ক্ৰীম দিছোঁ। ক্ৰীমটো আপোনালোকে সদায় ধুনীয়াকৈ মিলাব, লেবেল কৰিব, একেবাৰে সমানকৈ থ'ব, নহ'লে আকৌ আপোনাৰ ছেকেণ্ড স্পঞ্জটো বা আপোনাৰ ছেকেণ্ড লেয়াৰটো দিলে আপ এণ্ড ডাউন যাতে নহয়। আপোনাৰ ক্ৰীমটো মিলোৱাত আপ এণ্ড ডাউন নিচিনা কৰি নথ'ব, ধুনীয়াকৈ মিলাব সদায়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ ওপৰত মই আকৌ গানাছ দিছোঁ, চকলেট গানাছ, আৰু ইয়াৰ ওপৰত ছেকেণ্ড লেয়াৰটো মই দি দিম। ইয়াৰ ওপৰত আকৌ মই চকলেটৰ গুড়া দিছোঁ গানাছৰ ওপৰত, আৰু ইয়াৰ ওপৰত মই আকৌ ছেকেণ্ড আপোনাৰ লাষ্ট লেয়াৰটো দি দিছোঁ। এইটো আমাৰ তলৰ কেকটো হয়। আকৌ মই ধুনীয়াকৈ সেই পানীখিনি দি ভালকৈ চক কৰিছোঁ। আপোনালোকে চাইডে চাইডে বেছিকৈ অকণমান দিব পানী, মাজত অলপ কম দিলেও হয়, কিন্তু চকলেট কেকত বাকী কেকতকৈ অকণমান বেছিকৈ চকিঙৰ প্ৰয়োজন হয়। এতিয়া মই ছাইডৰ পৰা অকণমান ফাৰ্ষ্ট কোটিং এটা কৰি দিম, লাইট কোটিং এটা, দেখিছেনে, যাতে সেই ক্ৰীমৰ গুড়াখিনি তাতে লাগি থাকি যায়। আৰু এতিয়া মই ফাইনেল কোটিং কৰিছোঁ। সদায় আপোনালোকৰ লেফ্ট ছাইডৰ পৰা কোটিং কৰি যাব। আপোনালোকে ক্ৰীমখিনি লৈ পিনে আপুনি ৰাইটৰ পৰা লেফ্টলৈ টানি আনিব ক্ৰীমখিনি, এনেকৈ ৰাইটৰ পৰা লেফ্টলৈ আপোনালোকে আনিব। এনেকৈ মই চাৰিওফালে ভালকৈ লগাই দিম। এনেকৈ আপোনালোকে সদায় ৰাইটৰ পৰা লেফ্টলৈ আনিব ক্ৰীমখিনি টানি।
এতিয়া ছাইডত লগোৱা হৈ গৈছে মই ওপৰতো ক্ৰীমখিনি দি দিছোঁ ধুনীয়াকৈ মই ক্ৰীমখিনি মিলাই ল'ম আৰু ধুনীয়াকৈ ফিনিচিং দিম ইয়াক এতিয়া ফাৰ্ষ্ট টাইম মই ক্ৰীমখিনি ধুনীয়াকৈ মিলাই লৈছোঁ পেলেট নাইফৰ সহায়তে মই আৰু ইয়াতে একো স্ক্ৰাব ব্যৱহাৰ কৰা নাই স্ক্ৰাব নহয় স্ক্ৰেপাৰ ব্যৱহাৰ কৰা নাই কিবাহে কৈ পাইছোঁ চৰি ভুল হৈ গৈছে আৰু স্ক্ৰেপাৰ ব্যৱহাৰ নকৰাকৈ মই অকল পেলেট নাইফ ইউজ কৰিয়ে মই ধুনীয়াকৈ মিলাব পাৰি আপোনালোকে আৰু অন্য ব্যৱহাৰ নকৰিলেও হয় পেলেট নাইফে যথেষ্ট এয়া মোৰ কেকটোৰ ফিনিচিংটো হৈছেহি আৰু আপোনালোকে যেতিয়া পাৰফেক্ট ফিনিচিং বিচাৰে সদায় আপোনালোকৰ পেলেট নাইফখন দেখিছে মোৰখন বাৰে বাৰে ক্লিন কৰি থাকিব সদায় চাফা কৰি থ'লেহে আপোনাৰ পাৰফেক্ট ফিনিচিং আহিব এয়া দেখিছেনে একেবাৰে চাফা আছিলে মোৰ নাইফখন এয়া চক কিমান ধুনীয়া ফিনিচিং হৈছে এতিয়া এয়া প্ৰথম তলৰ কেকটো হৈ গ'ল এতিয়া মই সেই ওপৰৰ কেকটো তেনেকেই সেম প্ৰচেছত মই ধুনীয়াকৈ ক্ৰীম কোটিং কৰি ল'ম আগৰটো যেনেকৈ কৰিলোঁ সেইকাৰণে মই নেদেখালোঁ নহ'লে গোটেইটো আকৌ ষ্টেপ বাই ষ্টেপ দেখুওৱা হ'লে মানে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব সেয়া আপোনালোকে গম পালেই কেনেকৈ লেয়াৰ কৰিছিলোঁ আৰু মাজত সেই গানাছ তাৰ ওপৰত ক্ৰীম তাৰ ওপৰত চকলেটৰ গুড়া টুকুৰাবোৰ আৰু তেনেকৈ আকৌ ছেকেণ্ড লেয়াৰ দি মেলি ক্ৰীম কোটিং কৰি পিনে ওপৰৰ কেকটোও মই ফাইনেল ফিনিচিং কৰি দিম এতিয়া দেখিছে নহয় মন কৰিছে নহয় সদায় ৰাইটৰ পৰা লেফ্টলৈ আনিব ক্ৰীমখিনি মিলালে তেতিয়া আপোনাৰ মিলোৱাত সহজ হ'ব আৰু আগলৈ আনিবলৈ সহজ হ'ব এতিয়া মই কি কৰিছোঁ যিখন কেক বৰ্ড আছে মোৰ গোল্ডেন কালাৰ আছে যিহেতু গোল্ডেন কালাৰ আছে সেইকাৰণে ডিজাইনটো ইমান ধুনীয়া নালাগিবও পাৰে সেইকাৰণে মানে কি হয় কিছুমান কালাৰিং বৰ্ডো আহে বাৰু আমাৰ ইয়াত এভেইলেবল নহয় আমাৰ ইয়াত এই চিলভাৰ আৰু গোল্ডেন কালাৰৰ যিখিনি বৰ্ড থাকে সেইখিনি হয় তাতে মই হোৱাইট কালাৰৰ হুইপ ক্ৰীম দি পিনে ধুনীয়াকৈ এটা লেয়াৰ নিচিনা পাতল লেয়াৰ এটা দি পিনে ধুনীয়াকৈ মিলাই লৈছোঁ যাতে সেইখন হোৱাইট কালাৰৰ বৰ্ড নিচিনাকৈ মই বনাই লৈছোঁ আপোনালোকে দেখিব পাৰিছে আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে এনেকৈ বনাই ল'ব পাৰে তেতিয়া কি হয় বেছি ধুনীয়া হয় এতিয়া মই এই কেকটোৰ ওপৰত যিটো সৰু কেকটো আছিলে সৰু কেক নহয় ডাঙৰে আছিলে বাৰু হাইটটো ওখ আছিলে তাৰ সেইটো ধুনীয়াকৈ মই বহাই দিম এতিয়া মই আগৰ কেক কিছুমানত আপোনালোকক দেখাইছোঁ তলত মই বহুৱাইছিলোঁ কিন্তু আজি মই এনেকুৱা আপোনালোকে মানে পাইপডাল লগাব পাৰে মানে কেকটো আপোনালোকৰ ধুনীয়াকৈ যাতে ইটো কেকৰ ওপৰত ৰৈ থাকে সেনেকৈ ষ্ট্ৰ'বোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইবোৰ সেই বেলুনত যে লগাই পাইপকেইডাল সেইটোৱে হয় মই সেইটো আনি থৈছিলোঁ বেছিকৈ আনি থওঁ মই মোৰ কাৰণ প্ৰয়োজন হৈ থাকে আপোনালোকে পাইপডাল একেবাৰে তললৈকে মই সোমোৱাইছোঁ য'লৈকে ক্ৰীম লাগিছে তালৈকে আকৌ মই কাটি দিম এতিয়া এয়া আৰু কাটি পিনে সেইডোখৰলৈকে একেবাৰে সোমোৱাই দিলোঁ আৰু সোমোৱালে একেবাৰে ক্ৰীমটো তললৈকে সোমাই যাব লাগে ওপৰলৈ উঠি থাকিব নালাগে পাইপডাল কেতিয়াও নহ'লে বেয়া হয় এনেকুৱা ধৰণৰ মোৰ ওচৰত লেচ আছিলে এই লেচটো মই ধুনীয়াকৈ এনেকৈ লগাই দিলোঁ ওপৰত আৰু মই তলতো তেনেকৈ লগাই দিম তেতিয়া কেকটো বেছি দেখিবলৈ ধুনীয়া হ'ব এয়া দেখিছেনে এনেকৈ মই ধুনীয়াকৈ লগাই দিলোঁ এতিয়া লুকটো টোটেলি চেঞ্জ হৈ গৈছে এয়া মই পাইপিং বেগটো হোৱাইট কালাৰ ক্ৰীম ভৰাই আগটো অকণমান সৰু কাট এটা কৰি পিনে এয়া সৰু সৰু বৰ্ডাৰ বনাই ল'ম গোলকৈ অকল প্ৰেছ কৰিছোঁ আৰু ডটকৈ এনেকুৱা ডিজাইনটো হ'ব মোৰ হাতখনেৰে ঢাক খাই গৈছে বাৰু ৰ'ব মই আঁতৰাই দিছোঁ এয়া এনেকুৱা ডিজাইন হ'ব এইটো চাৰিওফালে বনালোঁ এতিয়া মই আপোনাৰ ৰ'জৰ কাৰণে R11 নাম্বাৰ নজেলটো ইউজ কৰিছোঁ এয়া দেখিছেনে দুপামান মানে কি হ'ল পটককৈ মানে ষ্ট'ৰেজ ফুল হৈ গ'ল যে কেতিয়া অফ হৈ গৈছিলে মই গমেই নাপালোঁ সেইকাৰণে অফ হৈ গৈছিলে বাৰু এয়া মই ৰ'জ বনাইছোঁ ৰ'জটো প্ৰথমতে মই কলি দি এয়া দেখিছেনে উল্টা চিৰ প্ৰচেছত আপোনাৰ ৰ'জটো বনাই যাব প্ৰথমতে এটা আপোনাৰ কলি বনাব ধুনীয়াকৈ এটা তাৰ ওপৰতে ছাইডত এনেকৈ উল্টা চি আপুনি হাতখনেৰে বনাই যাব এইটো মই তলত থৈছোঁ মাজৰ মানে কেকটোত থৈছোঁ মাজত একেবাৰে দুইটা কেকৰ মাজে থৈছোঁ আৰু তেনেকৈ মই বনাইছোঁ উল্টা চি এইটো মই ওপৰত থৈছোঁ মই এইটো দুটা কালাৰত ফুলখিনি বনাম অকণমান মেচিং টাইপৰ মানে যিহেতু পাৰ্পল কালাৰৰ মই লেচটো দিছোঁ সেয়েহে ভাবিছোঁ হোৱাইট এণ্ড পাৰ্পলত মই ফুলখিনি বনাম দেখিবলৈ বহুত ধুনীয়া লাগিব
এয়া বাকীখিনিও মই ৰ'জ ধুনীয়াকৈ এনেকৈ বনাই দিছোঁ। ভিডিঅ' মানে কেমেৰাটো মোৰ ছেটিং কৰাত অকণমান খেলি মেলি হ'ল, হাতখন আগলৈ আহি আছে বেছি অকণমান। আপোনালোকে ভালকৈ ধৰিব পাৰিছে নাই ক'ব নোৱাৰিছোঁ, ক'বচোন বাৰু ধৰিব পাৰিছে নাই। মানে কেমেৰা ছেটিংটো মই অকণমান ইফালৰ পৰা কৰিব লাগিছিলে, মোৰ হাতখনৰ এইটো ছাইডে হৈ গ'ল মানে সেইকাৰণে। এতিয়া মই বাকীখিনিৰ কাৰণে মই ব্লু স্প্ৰে কৰিছোঁ, স্প্ৰে কালাৰ ইউজ কৰিছোঁ আৰু তাৰ ওপৰতে মই পিংক কালাৰ স্প্ৰে কৰি দিছোঁ। আৰু সেই হোৱাইট কালাৰৰ ফুলখিনিৰ মাজে মাজে মই এই ফুলখিনি দি দিছোঁ, প্লেচ কৰি দিছোঁ। প্ৰথমতে মই গোটেইখিনি হোৱাইট কালাৰৰ ফুল বনাই লৈছিলোঁ, কাৰণ হোৱাইট কালাৰৰ ফুলখিনি বনোৱাৰ পিছত এইখিনি ফুল প্লেচ কৰিবলৈ বেছি ভাল হয় আৰু বেছিকৈ আপোনাৰ লেতেৰাও নহয় এনেকৈ পাইপিং বেগ চেগ। যিহেতু মই এনেও স্প্ৰে কালাৰ ইউজ কৰিছোঁ, আপোনালোকে স্প্ৰে কালাৰ ইউজ কৰিলে ইমানকৈ আপোনাৰ বাচন চাচন লেতেৰা হৈ নাথাকে মানে। এয়া মই আৰু এপাৰ ৰ'জ বনাই লৈছোঁ এনেকৈ। আপোনালোকে দেখিছেনে টেকনিকটো একেবাৰে ইজি। উল্টা চি আপোনালোকে পকাব লাগে। প্ৰথমতে কলিটো অকণমান উঠাই ল'ব, তাৰ পৰা ছাইডৰ পৰা উল্টা চি বনাই থাকিব আপুনি। প্ৰথমতে হাতখন অকণমান বন্ধকৈ কৰিব, তাৰপিছত অকণমান মেলি দিব। এয়া ওপৰত ৰ'জখিনি মোৰ ইমানখিনি হৈছে, এয়া দেখিছেনে। এয়া কলি এটা বনাইছোঁ হাইট এটা দি, এয়া উল্টা চি। এয়া মই আকৌ কালাৰ কৰি দিছোঁ স্প্ৰে কালাৰ দি। ধুনীয়া কালাৰ এটা আহিছে, পিংক এণ্ড ব্লু মিক্স হৈ পিনে অলপ পাৰ্পল টাইপৰ কালাৰ, ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মোৰ ফুলখিনি বনাই হৈ গ'ল। এয়া মই গ্ৰীণ কালাৰ লৈছোঁ, মই আপোনাৰ পাইপিং বেগটোত ভি কাট এটা লগাই লৈছোঁ। তেতিয়া কি হয়, আপোনাৰ নজেল ব্যৱহাৰ নকৰিলেও হ'ব। ইয়াত মই লিফ বনাই লৈছোঁ। এতিয়া মই হাতখন আপোনাৰ অকণমান কপাই পিনে বনাইছোঁ, জিগজেগ ষ্টাইলত। হাতখন মোৰ অকণমান কপাই দিছোঁ, যেতিয়া মই প্ৰেছ কৰিছোঁ হাতখন লগতে কপাই দিছোঁ, মানে অকণমান আগলৈ পিছলৈ কৰি দিছোঁ তেনেকৈ। এয়া দেখিছে ধুনীয়াকৈ, তেতিয়া জিগজেগ হৈ পিনে লিফখিনি দেখিছেনে কিমান ধুনীয়া এটা ষ্টাইলত ওলাইছে। জিগজেগ একেবাৰে আচলি মানে পাতৰ নিচিনা আহিছে, একেবাৰে প্লেইন নহয়। এইটো দেখাওঁতে এইটো আকৌ কেমেৰাটো বন্ধ আহিছিলে। মই এই লতাখিনি কেনেকৈ বনালোঁ আপোনালোকক মই দেখাইছোঁ। মই এটা পাইপিং বেগত সৰু কাট এটা আগফালে দিছিলোঁ, জাষ্ট একেবাৰে সৰু কাট এটা, আৰু গ্ৰীণ কালাৰ ভৰাই লৈছিলোঁ ক্ৰীম। এই মই পেলেট নাইফখনত আপোনালোকক মই জাষ্ট প্ৰেছ কৰিছোঁ আৰু টানি দিছোঁ, দেখিছেনে একেবাৰে ইজি। মই সেনেকৈ কৰি গোটেই তাত বনালোঁ এই লতাখিনি। আৰু আমাৰ কেকটো কমপ্লিট হৈছে। আৰু ইয়াতে মই অকণমান চুগাৰ বলছ দি দিছোঁ, যিখিনি হোৱাইট কালাৰ চুগাৰ বলছ অলপমান ডাঙৰ চাইজৰ আহে, মই তাতে কেইটামান দি দিছোঁ। দেখিব পাৰিছে ধুনীয়াকৈ, কিমান ধুনীয়া লাগিছে চাওকচোন। কেকটো চাবলৈ একেবাৰে মৰম লগা কৈছোঁ ন, একেবাৰে মানে কিবা চাই থাকিব মন গৈছে। এয়া মই হোৱাইট কালাৰৰ চুগাৰ বলছখিনি দি দিলোঁ। ইয়াৰ লগতে আৰু এটা হোৱাইট কালাৰৰ সৰু চুগাৰ বলছ আছে, মই এইখিনিও অকণমান দি দিওঁ, জাষ্ট অকণমান দি দিওঁ, বেছি নিদিওঁ, অভাৰ দিলোঁ হয়। আৰু লগতে এই চিলভাৰ বলছখিনি একেবাৰে ফুলখিনিৰ ওপৰত অলপ মই এনেকৈ ছটিয়াই দিম। আৰু আমাৰ কেকটো কমপ্লিট হৈ গ'ল, দেখিছেনে। ধুনীয়াকৈ দি দিছোঁ, কিমান ধুনীয়া লাগিছে চাওক। দেখিছেনে, এনেকুৱা কেকবোৰ বনোৱাটো একো টান নহয়, একেবাৰে সহজ। এয়া ওপৰত এটা ধুনীয়া বাৰ্থডে টপাৰ এটা লগাই দিছোঁ, আৰু ধুনীয়া লাগিছে চাবলৈ। এয়া ফাইনেল লুকটো হৈছে, এয়া একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ মই। এয়া পাপৰি বাইদেউ হয়, তেওঁৰ নাম পাপৰি আছিলে। এগৰাকী ভণ্টিয়ে তেওঁৰ বাইদেউক গিফ্ট কৰিছিলে কেকটো তেওঁৰ বাৰ্থডেত। এয়া মৌচুমী বাইদেৱে তেওঁ বাইদেউক গিফ্ট কৰিছিলে, পাপৰি বাইদেউক।
এয়া পেকিংটো মই এনেকৈ কাৰ্টুন এটাত কৰিছোঁ, কাৰণ আমাৰ হাইট থকা কেকবোৰ আমি এনেকৈ পেক কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, কেকটো চাই ভাল লাগিলে, লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ।